বন্ধুসকল মোৰ নতুন এটি ভিডিঅ'লৈ আকৌ স্বাগতম জনালোঁ। এফালে ভণ্টিকেইজনীয়ে নাচি আছে পিছফালে আৰু আজিৰ ভিডিঅ'টো নাচি ষ্টাৰ্ট কৰি দিয়া হৈছে। আমি এইটো ৰুমত মানে পুৰা বক্স লগাই লৈ নাচি আছোঁ আৰু কিহৰ কাৰণে জানেনে? কালি যে মই ভিডিঅ' এটা দিছিলোঁ বাৰ্থডে আৰু নাৰায়ণ পূজা আছে বুলি খুৰীহঁতৰ ঘৰত, তাৰে আজি আকৌ এটা ভোজ দিব লৈছে। এইফালে বনাবলৈ যো-জা কৰি আছে আমাৰ মানে খুৰীৰ ল'ৰাটোৰ লগৰকেইটাই বনাব আজি কোনো ৰান্ধনি মতা নাই, ৰান্ধনিজনক অকল খাবলৈহে মতা হৈছে। এইফালে আলু পিঁয়াজখিনি আমি কাটি দিলোঁ। আৰু আপোনালোকৰ ফালে এনেকৈ বাহিৰা ভোজ দিয়েনে মোক জনাবচোন দেই। আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে অকণো স্কিপ নকৰাকৈ চাব। আৰু এইটো ৰুমতে আমি পূৰা বক্স লগাই নাচি আছোঁ। এইফালে আমাৰ টিকলুকেইটাও নাচি আছে আৰু টিকলিজনীও পূৰা নাচি আছিলে আৰু কেইজনীমান ভণ্টি আছে দেই নাচি আছিলে সিহঁতেও। অলপ পিছত সিহঁতকো মই ভিডিঅ' কৰি দেখুৱাম আপোনালোকক আৰু ভিডিঅ'টো আপোনালোকে চাই থাকিব। এইফালে মই কুঁৱাৰ পাৰত মাংস ধুবলৈ আহিলোঁ আৰু কিহৰ মাংস ধুই আছোঁ জানেনে? এইফালে ব্ৰইলাৰ মাংস ধুই আছোঁ আৰু ব্ৰইলাৰটোৱে মেইন হৈছে এতিয়া মানে সকলোতে ব্ৰইলাৰে দিয়া হয়, কাৰণ চবেই মানে ব্ৰইলাৰে খায় আৰু বেছিভাগ মানুহ মানে ব্ৰইলাৰ খোৱাই পাব দেখিবচোন আপোনালোকে। আৰু কাঠ চিট দুই এটাহে নোখোৱা মানুহ ওলাব, সেইবাবে ব্ৰইলাৰকে অনা হৈছে। আৰু আজিৰ ভোজটো মানে কিহৰ কাৰণে দিয়া হৈছে মই আপোনালোকক জনোৱাই নাই নহয়। বাহিৰা ভোজ মানে কিছুমানে বুজি পাইছেই চাগে, যিসকল মানুহে মানে কষ্ট কৰিছিলে সেই কষ্ট কৰা মানুহখিনিৰ কাৰণে আজিৰ ভোজটো দিয়া হৈছে। আৰু ভিডিঅ'বোৰ আপোনালোকে মোৰ ক'ৰ পৰা চাই মোক কমেণ্ট এটা কৰি জনাবচোন। ৰান্ধনি কোন আপুনি? এইবিলাক টেষ্ট কৰি আছে। মই আজিও চাটনি বনালোঁ। কালি বনোৱাখিনি বোলে বহুত টেষ্টি হৈছিলে, সেইকাৰণে আজিও বনাব দিলে চাটনি। আজি বুট দিছোঁ, নাৰিকল দিছোঁ, নৰসিংহ পাত, ধনিয়া, জলকীয়া, নহৰু, আদা ধুনীয়াকৈ বনাই লৈছোঁ। চাটনি খাই কোনে কোনে ভাল পায় জনাবচোন দেই। মই কিন্তু চাটনি একদম খাই বহুত ভাল পাওঁ, বনায়ো ভাল পাওঁ। মানে চাটনি বুলি ক'লে আৰু একো নালাগে, ভাতৰ লগত চাটনি অকণ হ'লে ভাল লাগে। ভাতকেইটা খায়ো নহয় জানো। এতিয়া লৈ যাওঁ আৰু তাতে ভাত খাবৰ সময় হৈছে বোলে। নাচি আছিলে আৰু মই কেমেৰাটো মানে অনা দেখি আগলৈ লাজতে মানে সিহঁতে নানাচা হৈ থাকিলে। আৰু ইয়াতে ফুল ভলিউম দি মানে চাউণ্ড দি মানে গান লগাই লোৱা হৈছে। গানটো আপোনালোকক শুনাব নোৱাৰিছোঁ কাৰণ শুনালে কপিৰাইট লাগি যাব, সেইবাবে এনেই মিউজিক এটা লগাই দিছোঁ। আৰু ইয়াতে পূৰা ধামাকা ডান্স হৈ আছে, আপোনালোকে চাই থাককচোন ভিডিঅ'টো। আৰু গোটেইকেইজনীয়ে মানে নচা নাই কাৰণ মই কেমেৰাটো মুখৰ আগত লৈ আছোঁ যে মানে লাজতে নাচিব পৰা নাই। কেমেৰাটো যদি অফ কৰি দিওঁ মানে চাবলগীয়া অৱস্থা, আৰু কাৰ কিমান নাচ চাব, কাৰ কিমান জঁপিয়া মানে মজা ফূৰ্তি কৰি আছোঁ। আৰু সদায়নো এনেকুৱা ফূৰ্তিনো ক'ত পাম, সেইকাৰণে মানে ফূৰ্তি কৰি লৈছোঁ আজিয়ে। প্ৰথম এইফালে কালি ভাত বনোৱা ৰান্ধনীজন আজি কেনেকুৱা হৈছে? আজি বেলেগে বনাইছে। কালি আপুনি বনালে, আজি বেলেগে বনাইছে। অঁ হৈছে নেকি? অঁ চাই লৈ এইবিলাক চা ভালকে খা
ঐ অনিল এই মকলি ভালকে দিবি এ ভালকে দি আছো অ ইয়েছ আপাই লৈ আনছি দেশে তো ভুকে লাগে বাবু কাপোৰ আকৌ থওঁ লাজ কৰিছে আজি খুৰীয়ে কিয় ৰখাইছে আজি ভাতটো ইমান লাজ একেবাৰে আজি মাংসই দি খাইছে কালি নিৰামিষ আছিলে আজি কিহেদি খাইছা মাংস কালি নিৰামিষ খালা আজি মাংস কেনেকুৱা হৈছে আজি আৰে মাংস পিছ এনেকৈ না কেইচা লগা মাংসটো নাই ইয়াৰ ভাতৰ আলুহে আছে এ ভাত খাইছা নে নাই তুমি নে দিয়াই নাই নাই দিয়া এইবিলাক কিয় ভাত দিয়া নাই চৰ্ট পৰি গৈছে নেকি ভাত পানী খাই বৈ আহিলোঁ আৰু এইফালে ভিতৰত পূৰা কাপোৰ মেলি থৈ দিছোঁ মানে এইকেইদিন ৰ'দ দিয়া নাই বৰষুণো দিয়া নাই মানে বতৰটো একেবাৰে ডাৱৰ কৰি থৈ দিছে কাপোৰবোৰ শুকোৱা নাই আৰু খাই বৈ আহিলোঁ এতিয়া মালিকৰ মানে খুৰীৰ ল'ৰাটোৰ লগৰ সোপা খাবলৈ বাকী আছে সিহঁতে খাব আৰু ল'ৰা মানুহ পিছত আমি খাই বৈ আহিলোঁ আৰু কালি ৰাতিও শুওঁতে মানে বহুত ৰাতি হৈ গৈছে আৰু আজিও এতিয়া 12টাই বাজিলে আৰু শুই থাকোঁ আৰু বেছি টোপনি ক্ষতি কৰিলে মোৰ আকৌ এটা প্ৰব্লেম মাথা বিষ হয় আৰু ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যদি চাই ভাল পালে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব যাতে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে আগতীয়াকৈ পায় যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰি দিব তেতিয়াহ'লে আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ' এটাত লগ পাই আছোঁ সুস্থ সবল হৈ সকলো ভালে কুশলে থাকিব